Pinithere ni Paikre hini arni Difu Erudite Academy School along National Eligibility Cum Entrance Test asatlang ketok along topar kapalong dun Japan Erudite Elite Coaching atumpen pater piponsi extra marks coaching team atumpen kang pupona birta nangle. Need exam ketok along jongsi pasun e pulote MBBS course aliji ninghang ariso atum doanta Kataria Warsaya masi longli. Lasi nang litum jongsi kiwang jilangaw niya pan MBBS Dr. Kacali ji ning kehang do pulote aprang si nang litum need exam clear nang jilang. Karibiang longari soe jangatum laswa course Kacali ji apan Guwahati lapen akaprek arong supia long dam jok plot pen ladak mithang dipurong supia long amat awar sayale kacu endunji apan extra marks need coaching team atum pen pachinipong. মোৰ নামটো নাহিদ কাইম হয় আৰু এয়া মোৰ কলিগ অংশুমান পল হয় আমি ইয়াতে আজি এৰুডাইট একাডেমি ডিফুলে আহিছোঁ নীট আৰু কোচিঙৰ বিষয়ে কথা পাতিবলৈ নীট আপোনালোকে সবেই জানেই মেডিকেল এক্সামিনেশ্যনৰ প্ৰিপেৰেশ্যনৰ কাৰণে ষ্টুডেণ্টছবোৰে দিয়ে চ' ডিফু নিচিনা জেগা এটাত আমি বিচাৰিছোঁ যে বাহিৰত যেনেকৈ আজি দিল্লী হ'ল মুম্বাই হ'ল বহুতখিনি সুবিধা ল'ৰা ছোৱালীয়ে পায় সেই সুবিধাখিনি আমি বিচাৰিছোঁ যে আজি ডিফু নিচিনা জেগা এটাত বিকজ আমি ভাবোঁ যে কাৰ্বি আংলং হ'ল বা আমাৰ যোনখিনি লোৱাৰ আছামৰ জেগা হ'ল বা আপাৰ আছামৰ জেগা হ'ল এভৰি জেগালে এভৰি সৰু সৰু ঠাই যিমানেই জেগা হওক এভৰি ষ্টুডেণ্ট শুড গেট ইকুৱেল অপৰচুনিটি সদায় সমান পাব লাগে এইটো ডেম'গ্ৰাফিকেলি মেটাৰ কৰিব নালাগে যে আজি ষ্টুডেণ্টজন যোৰহাটত আছে নে দিল্লীত আছে নে ডিফুত আছে চ' সেইটো কাৰণে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিবলৈ আমাৰ ওনাৰ এৰুডাইট একাডেমিৰ ওনাৰ মিষ্টাৰ খাটনিয়াৰ ছাৰে এইটো ইনিচিয়েটিভ লৈছে যে আমি ইয়াতে ডিফুতে এটা হাইব্ৰিড ক্লাছৰুম প্ৰভাইড কৰিম এই হাইব্ৰিড ক্লাছৰুমটোত কি হ'ব যে আমাৰ যোনখিনি ফেকাল্টি আছে টপ ক্লাছ ফেকাল্টিজ আছে IITs NITsৰ পৰা যোনখিনি ফেকাল্টি আছে তো সেই ফেকাল্টিখিনিয়ে অনলাইন ক্লাছেছ ল'ব আপোনালোকৰ ইয়াৰে কেম্পাছত এৰুডাইটতে আপোনালোকৰ কেম্পাছত অনলাইন ক্লাছেছ ল'ব আৰু এইটো টু ৱে কমিউনিকেশ্যন হয় এইটো হাইব্ৰিড ক্লাছৰুম কিয় কোৱা হয় বিকজ ষ্টুডেণ্টেও টিচাৰক কুৱেশ্যন সুধিব পাৰিব আৰু টিচাৰেও ষ্টুডেণ্টক আনচাৰ্ছ দিব পাৰিব আজি আপোনালোকে এক্সপিৰিয়েঞ্চটো চালে আমি দেখুৱালোঁ কেনেকৈ কৰে GTS প্লেটফৰ্ম এটা বহুত আপডেটেড প্লেটফৰ্ম হয় য'ত নেকি কোনো বেৰিয়াৰ নাথাকে কমিউনিকেশ্যনৰ কোনো বেৰিয়াৰ নাথাকে থ্ৰু দ্য ইণ্টাৰনেট বিকজ ল' বেণ্ডেড ইণ্টাৰনেটতো এইটো চলি যায় বহুত ধুনীয়াকৈ আজি আমি দেখুৱালোঁ ট্ৰায়েল দেখুৱালোঁ কেনেকুৱা হয় দ্যাট ফেকাল্টি ৱাজ ফ্ৰম IIT কানপুৰ ঠিক আছে IIT কানপুৰৰ পৰা ডাইৰেক্ট IITৰ এলুমিনি হয় তেওঁ অলৰেডি ৰেংকাৰ্ছ আমাক প্ৰডিউচ কৰি দিছে লাষ্ট 2 years ঠিক আছে আমাৰ ৰেচিঅ' হৈছে অলমষ্ট 10:2 ইন কাৰেণ্ট চিটুৱেশ্যন যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া 10জন যদি নীটৰ প্ৰিপেৰেশ্যন কৰি আছিলে তাৰে ভিতৰত এজনে ক্ৰেক কৰিছিলে 2023 ডেফিনেটলি উই কেন গো মোৰ আপ ৰাইট তো ডিফুত যোনটো আমি এতিয়া ৰিচেণ্টলি জাষ্ট আজি আমাৰ এটা ফাৰ্ষ্ট এনাউন্সমেণ্ট হৈছে যে মিষ্টাৰ খাটনিয়াৰ ছাৰ এৰুডাইট একাডেমিৰ ওনাৰ তেওঁ নতুনকৈ ইনিচিয়েটিভ লৈছে ফৰ দিছ ডেভেলপমেণ্ট অফ দ্য ষ্টুডেণ্টছ ঠিক আছে না তেওঁলোকৰ ষ্টুডেণ্টছৰ এতিয়া আজিৰ ডেটত ডিফুত যিমান ষ্টুডেণ্ট আছে আমি গম পাওঁ যে গুৱাহাটীত গৈ পেলাই ডিফাৰেণ্ট কোচিং ইনষ্টিটিউটত গৈ পেলাই পঢ়ি আছে তো সেই বস্তুটো গেপটো নাইকিয়া কৰিবৰ কাৰণে ডিফুতে ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আছে চব বস্তু আছে ইণ্টাৰনেট পচিবিলিটিজ আছে তো আমি ইয়াতে এটা ষ্টাৰ্ট কৰি দিছোঁ হাইব্ৰিড ক্লাছ এজ নাহিদ ট'ল্ড ইউ কি হাইব্ৰিড ক্লাছত এইটো ভাবিব নালাগে যে ইটছ এ ডিছএডভান্টেজ আজি আপোনালোকে চালে যে এডভান্টেজ কিমান আছে আৰু most important, we as a company, Extra Marks, we are providing the best LMS platform. Just like learn, practice, taste. Tinta boste continuously koribo throughout the entire year. The course is not for the crash; it's a long-term course. And I think NEETৰ কাৰণে এইটো first time hobo. I am not sure NEETৰ কাৰণে ডিফু বা কাৰ্বি আংলঙত first time এনেকা hybrid classroom or solution provide কৰা গৈ আছে. So it's a very good achievement for the DIFU and Karbi Anglong. I believe these things will be go up for the students for the betterment of their exams. NEET clear korole tonlokor aro bhalo hobo. Karbi Anglong gote students ok ami awareness kind of things dibo bisari asu 25th to amar ako eta event ase tate jiman pare students not only DIFU Karbi Anglong gote district or students ok ami invite kori asu je ahok apnaloke sob yate explore kora bostuto kenoka and definitely they will love to see it and they will have that good experience. আপোনালোকে
অল অভাৰ ইণ্ডিয়াত বা গুৱাহাটীৰ নিচিনা জেগাত আপুনি দেখিব পাব কিন্তু আমি এইটো ধৰণৰ কোচিং আমাৰ যোনটো এক্সট্ৰা মাৰ্কছৰ ফালৰ পৰা আমি প্ৰভাইড কৰিছোঁ আমি কিয় ভাবোঁ যে এইটো বেটাৰ হয় চ' প্ৰথম কথা হৈছে যে যোনটো পাৰ্চনেলাইজড যোনটো আমি ক্লাছেছ দিম চ' এতিয়া নৰ্মেলি আপোনালোকে বহুতখিনি কোচিং চেণ্টাৰ দেখিব আপুনি মানে আপুনি GS ৰোডেদি যদি গৈ থাকে গুৱাহাটীত আপুনি বহুত কোচিং চেণ্টাৰৰ হেৰি দেখিব পোষ্টাৰ্ছ দেখিব য'ত টপ 20 টপ 10 দিয়ে কিন্তু সেই টপ 10 যে প্ৰডিউচ হৈছে নাম্বাৰ অফ টোটেল ষ্টুডেণ্টছ কিমান আছিলে সেইটো কোনেও নাচায় আজি যদি 1500 ষ্টুডেণ্ট আছে 1500টা ষ্টুডেণ্টৰ ভিতৰত 10টা ষ্টুডেণ্ট টপ 10টা আপুনি দেখে যে বৰ্ডত লাগি আছে কিন্তু বাকী যে 1490টা ষ্টুডেণ্টৰ কি হৈছে চ' সেই কাষ্টমাইজ যোনটো পাৰ্চনেলাইজ লাৰ্ণিং হয় যিহেতু মই এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় তো যেতিয়া মই কোচিং কৰি আছিলোঁ বা মই ক্লাছৰুমত আছিলোঁ তেতিয়া মই এইটো নিজে ফিল কৰিছিলোঁ যে সদায় ফাৰ্ষ্ট বেঞ্চত বহা 10জন ষ্টুডেণ্ট বা 5জন ষ্টুডেণ্টকে বেছি ফ'কাছ কৰা হয় লাষ্টৰ বেঞ্চেছৰ কিছুমানৰ বা মাজৰ বেঞ্চেছত থকা ষ্টুডেণ্টক কোনে ফ'কাছ কৰিব চ' আমি এইটো লাৰ্ণিং এইটো কাৰণে আনিছোঁ যাতে এভৰি ষ্টুডেণ্ট যদি আমাৰ ক্লাছৰুমত আজি 50টা ষ্টুডেণ্ট বহি আছে আমি 50টা ষ্টুডেণ্টকে সমানেই এটেনশ্যন দিম চ' সেইটো এটা মেজৰ কাৰণ হ'ল আৰু 2 নম্বৰটো যেনেকৈ আপোনাক অলৰেডি ক'লেই যে আমাৰ যোনখিনি টিচাৰ্ছ আছে যোনখিনি ফেকাল্টি ৰাখিছোঁ আমি গোটেইকেইজন আপোনাৰ ৰেংক প্ৰডিউচিং ফেকাল্টি হয় 15 to 20 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে সেইটো বেলেগৰ পৰা আমি ডিফাৰেঞ্চিয়েট এইটো কাৰণে কৰোঁ বিকজ আমাৰ ওচৰত গোটেই প্লেটফৰ্মটোৰ এনালিটিকেল ৰিপৰ্টছ আছে আমি যেতিয়া ছাপ'জ 1 মান্থ কমপ্লিট হৈ গ'ল 1 মান্থ কমপ্লিট হৈ গ'ল বা এটা চেপ্টাৰ কমপ্লিট হৈ গ'ল তাৰে এটা আমি এক্সাম পাতোঁ ঠিক আছে ডিফাৰেণ্ট লেভেল অফ এক্সাম আছে ইয়াতে টেষ্ট মই অলপ আগত প্লেটফৰ্মত দেখুৱাইছোঁ যে লাৰ্ণ প্ৰেক্টিছ টেষ্টৰ পাছত এটা এনালিটিকেল ৰিপৰ্ট ওলায় ৰিপৰ্টৰ এগেইনষ্টত কোনটো বাচ্চা লেক কৰি আছে কোনটো টপিকত কেনেকুৱা ধৰণৰ গেপ আহি আছে তেওঁ একৰ্ডিং টু দেট উই কেন এড্ৰেছ